ৰিজনিঙৰ আমি লেটাৰ কোডিঙৰ বিষয় শিকি আছিলোঁ। আজি আমি তৃতীয় খণ্ডলৈ আগবাঢ়িছোঁ। আজি লেটাৰ কোডিং কমপ্লিট হ'ব। কেইটামান পেটাৰ্ণ আপোনালোকৰ লগত আলোচনা কৰিছিলোঁ। তাৰ ভিতৰত মই এটা কুৱেশ্যন লৈছোঁ, এনেকুৱাকৈও কেতিয়াবা দিয়া থাকে। গতিকে এইটো কি পেটাৰ্ণত আছে আমি নাজানো। ইয়াত আস্কড বানানটো দিছে আৰু তলত কেইটামান লেটাৰটোৰ তলত যেনে এ মানে 4 দিছে, এছ মানে 5 দিছে, কে মানে 2 দিছে, ই মানে 1 দিছে, ডি মানে 1 দিছে। কিন্তু ডি ইংৰাজী আখৰ যদি আমি ABCD বৰ্ণমালাখন মাতোঁ তেতিয়া ডিটো 4 নম্বৰত আছে। 4 1 এইটোতো কেতিয়াও নিমিলে। তথাপি আমি এইখিনি লিখি লওঁ কি হ'ব পাৰে। ই মানে হ'ল 5 আৰু কেটো হৈছে 11 নম্বৰত আহিব। কেটো 11 নম্বৰ আখৰ, এছটো 19 নম্বৰ আখৰ আৰু এটো 1 নম্বৰ। গতিকে এ প্ৰথমতে থাকে। এতিয়া এটাও নিমিলে। তাৰমানে ইয়াতে কি পেটাৰ্ণত দিয়া আছে সেইটো আমি এতিয়াও ধৰিব পৰা নাই। ভালকৈ যদি আমি ভাবোঁ ইয়াতে পেটাৰ্ণটো কেনেবাকৈ এনেকৈতো থাকিব পাৰে। আমি যিবিলাক পেটাৰ্ণ শিকিছিলোঁ এনেকুৱা পেটাৰ্ণ এইটো পেটাৰ্ণতো থাকিব পাৰে। গতিকে এইটো পেটাৰ্ণত এইটো মিলি যায় নেকি আমি এবাৰ চাব পাৰোঁ। যদি মিলি যায় এইটো পেটাৰ্ণত আছে। গতিকে সেইকেইটা পেটাৰ্ণৰ ভিতৰত এইটো 19 আছে, কিন্তু ইয়াত 19 সংখ্যাটো নায়েই। 4টো ডিৰ লগত মিল আছে। এ মানে 1, গতিকে এইটো 1ৰ লগত আহিল। কে মানেতো 2 নহয়, কিন্তু ইয়াত সিহঁতে এটা বুদ্ধি কৰি বস্তুটো দিছে। ই মানে 5 এইটোও মিলি গৈছে। তাৰমানে এই দুটাৰ লগত মিলি যাব। কেনেকৈ যাব? কে মানে 2 হ'ব, কাৰণ 11 সংখ্যাটোক 1 দুটা ডিজিট আছে। গতিকে 1 + 1 কৰিলে 2 হৈ যাব। গতিকে কেটো 2ৰ লগত মিল আছে। ঠিক তেনেকৈ 19 সংখ্যাটোত 1 আৰু 9 আছে। 1 + 9 কৰিলে কি হ'ব? 10 মানে আমি 0টো ইগনৰ কৰিলে 1 থাকিল। গতিকে এছে 1ক কোড কৰিব। গতিকে এইটো পেটাৰ্ণত মিলি গ'ল। ঠিক তেনেদৰে এইটো কি হ'ব সংখ্যাটো আমি এইটো উলিয়াব তেনেকৈ আমি পাৰিম। এইটো পেটাৰ্ণ মতে যদি চালে আমি এইটো কৰিব পাৰিম। ইয়াতে আমি প্ৰথমতে টি সংখ্যাটো 20 নম্বৰত আছে। এইকেইটা লিখি ল'ব লাগিব। এইচ মানে 8 নম্বৰত আছে আৰু জি 7 নম্বৰত থাকে, আইটো 9 নম্বৰ আৰু ই হৈছে 5 নম্বৰ। গতিকে একদম শেষৰটো এইফালৰ ইটোৰ তলত হ'ব, প্ৰথমটোৰ লগত এইফালে হ'ব। গতিকে টি মানে 20 মানে হৈছে দুটা ডিজিট থাকিলে যোগ কৰিব লাগে। 2 + 0 = 2 হ'ব, মানে ইয়াত 2 হ'ব। এইটো একদম লাষ্টত টিৰ তলত আহিব। ই মানে 5, গতিকে ইয়াত 5। তাৰপিছত আহিব এইটো ইয়াত আহিব আইৰ তলত এইচ, গতিকে এইটো 8। আইটো হ'ব 9, এইটো 9, গতিকে এইচৰ তলত 9। জি মানে 7 আছে, গতিকে জিটো 7ৰ তলত 7। গতিকে আমি এইটোৰ কোডটো পালোঁ 28795। এনেকৈ কৰিব লাগে। এইটো পেটাৰ্ণত এইটো দিয়া আছিলে। এইখিনিতে আমাৰ লেটাৰ কোডিঙৰ শেষ হ'ল। এতিয়া আমি নাম্বাৰ কোডিঙলৈকে গৈছোঁ। কিছুমান নাম্বাৰ কোডিঙৰ কুৱেশ্যনো দিয়া থাকিব পাৰে ৰিজনিঙত। এতিয়া ইয়াত মই লিখিছোঁ ইন এ চাৰ্টেইন কোড সিষ্টাৰ SISTER ইজ কোডেড 535201 and uncle UNCLE is coded 78960. Then how NER near is coded in that code? যদি এই সিষ্টাৰ শব্দটো যদি 535201 প্ৰতিটো আখৰকে এটা এটা কোড কৰা হৈছে। এছ মানে 5, আই মানে 3, এছ মানে 5, টি মানে 2, ই মানে টি মানে 2, ই মানে 0 আৰু আৰ মানে 1। এনেকৈ কোড কৰা হৈছে। ঠিক আংকুল শব্দটো এনেকৈ কোড কৰা হৈছে। এতিয়া আমাক সুধিছে নিৰ। এই দুটাৰ মাজত কোনো মিলেই নাই। তথাপি আমি নিৰ শব্দটোৰ কোড কেনেকৈ উলিয়াব পাৰিম? কোনো পেটাৰ্ণ হিচাপতো দিয়া নাই। যদি সংখ্যা হিচাপত দিয়া থাকে তেতিয়া আমি সংখ্যাকেইটাৰ পৰা বেছি উলিয়াব লাগিব। এন আখৰটো এই দুটাৰ মাজত আংকুলত এন শব্দটো আছে। এই এন আখৰটো কি কোড বুজাইছে? এন আখৰটো 2 নম্বৰত আছে, ইউৰ পিছত এন। ইয়াতে 7ৰ পিছত 8, গতিকে এন মানে 8 হ'ব। ইয়াতে আমি 8 লিখিম। ই দুটা আছে, ইয়াতেও দুটা ই আছে। দুয়োটা একে না বেলেগ সেইটো চাই ল'ম। ইয়াতে ই মানে হৈছে 0, ইয়াতেও ই মানে হৈছে 0।
লাষ্টত ই আছে, লাষ্টত 0 আছে। ইয়াতে লাষ্টৰ আগৰটোত ই আছে, ইয়াত লাষ্টৰ আগৰটোত 0 আছে। তাৰমানে ই আখৰটোৱে 0 বুজাইছে। তাৰপিছত দুটা ই আছে মানে ডাবল 0 হ'ল। আৰু আৰ আখৰটোৱে কি বুজাব? এইটো আৰ, ইয়াৰ লাষ্টত 1 আছে, আৰে 1 বুজাব। গতিকে ইয়াৰ কোডটো হ'ব 8001। একেদৰে আমি এইটো কুৱেশ্যনো কৰিব চাব পাৰোঁ। ROAM এইটোক কোড কৰা হৈছে 5913, DONE ডান এইটোক কোড কৰা হৈছে 4962। তেতিয়াহ'লে আমি এইটোৰ পৰা অতি সোনকালে আগৰটোৰ নিচিনা চেম এইটো আমি কেনেকৈ কৰিম? এম মানে হৈছে 3, ই মানে হৈছে 2, এ মানে হৈছে এইটো এ, গতিকে এ মানে এইটো 1, আৰু লাষ্টত এন আছে, এন আখৰটো ইয়াতে আছে, গতিকে এইটোৰ আগৰটো 6 আছে। এনেকৈ আমি তৎক্ষণাতে কৰিব পাৰিব লাগিব। সকলো সময়তে আমাক এনেকৈ সংখ্যা নিদিব পাৰে, কেতিয়াবা স্পেচিয়েল কেৰেক্টাৰ কিছুমান দিব পাৰে। অকল সংখ্যাই নিদে, সংখ্যা আৰু স্পেচিয়েল কেৰেক্টাৰ মিক্স কৰি দিব পাৰে। তেতিয়া আমি কেনেকৈ উলিয়াম? বি মানে এইটো বুজাব, আৰ মানে এইটো, মানে চিৰিয়েলি দিয়া থাকে এই কোডবিলাক। গতিকে ইয়াতে টি আখৰটো ইয়াত আমি বিচাৰিব লাগিব। 1 2 3 4, 4 নম্বৰত টি আছে, ইয়াতে 4 নম্বৰত কি আছে? 1 2 3 4, 3 আছে, গতিকে এইটো 3। এইচ আখৰটো 1 2 3 4 5, 5 নম্বৰত আছে, ইয়াত 5 নম্বৰত কি আছে? 1 2 3 4 5, হেজ, এইটো হেজটো বহাই দিলে হ'ল। তাৰপিছত আৰ আখৰটো তলৰটো 2 নম্বৰটোতো আছে আৰু ইয়াতেও আছে, ইয়াৰ লাষ্টত কি আছে? এটা পাৰ্চেণ্টেজ চিন আছে, আৰু ইয়াতে 2 নম্বৰটোত পাৰ্চেণ্টেজ চিন আছে, তাৰমানে এইটো পাৰ্চেণ্ট চিনে হ'ব। তাৰপিছত ইয়াতে ই আছে, ইয়াতেও ই আছে, ইয়াৰ ইটো 4, ইয়াতেও ই মানে 4 আছে, গতিকে ইয়াতে 4 হ'ব। এ মানে কি আছে? ইয়াতে এ মানে আছে 7, আৰু ইয়াতে এ আছে নেকি? নাই, গতিকে এইটো 7 হ'ব। ডি মানে এইটো প্ৰথমতে ডিটো আছে, ইয়াতে 9, গতিকে এইটো 9, এইটো হ'ব ইয়াৰ এনচাৰ। নাম্বাৰ কোডিংটো বৰ বিশেষ টান নহয়, একদম উজু বস্তু। ইয়াৰ পিছত আমি ফিটিটিয়াছ লেংগুৱেজত কেনেকৈ কোড কৰে সেই বিষয়ে শিকিম। আজিলৈ ভিডিঅ'টো সামৰিছোঁ, ধন্যবাদ।